फ्रेंड्स, आज मैं छुट्टी आसो और मेरे साथ है आज मेरा सबसे अच्छा दोस्त ध्रुव। तो आज हम देखेंगे इसके एक छोटा सा बाग है और बाग के अंदर क्या है। तो शुरू करते हैं मेरा फर्स्ट ब्लॉग वीडियो। तो चलो আমি তার ফার্মত বল 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 সবজি ফার্ম জঙ্গলে যে ভর্তি হয়েছে একদম জঙ্গল কেঁচা হালধি আমার কথিত বাদ আমি হালধি বুলি কওঁ, বাকি ভাত কেৰেলা और আমি ভাত কেৰেলা বুলি কওঁ। তো আমাৰ ধ্ৰুৱৰ জ্ঞাৰান, আমি গাঁৱৰ ভাষাত জ্ঞাৰান বুলি কওঁ। ध्रुव मेरे ज़िंदगी के सबसे अच्छा दोस्त, सबसे ख़ास दोस्त और सबसे जिगरी दोस्त। तो भाई बंदा तो बहुत मेहनती है, टीचर का काम करे साथ साथ थोड़ा बहुत खेती भी कर लेते हैं घर चलने लायक। और बस थोड़ा सा इसका पेट निकल रखा है, बाकी सब फिट है बंदा। चलो फिर देखते हैं इसके बाग के अंदर क्या क्या। बहुत सारा सामान लगा रखा है इन्होंने, जैसे भात करेला है, नींबू है, पता नहीं भात करेला को हिंदी में क्या बोलते हैं, आई डोंट नो। और उसके बाद केला का पेड़ भी लगा रखा है, बैंगन है और बहुत सारा सामान लगा रखा है। चलो देखते हैं एक एक करके सारे चीज़ देखते हैं हम। तो शुरू करते हैं पहले केला से। और ये केला और आगे भी बहुत है। আমি গোটেই মস্ত ফাৰ্মখনত এটাই বাংনা আমি পালোঁ। এটো বাংনা আছে নেকি? তাতে সাপ থকাৰো ভয় আছে। আমাৰ নদী পাৰৰ জংঘল, সাপ চাপো বহুত আছে, শিয়ালো পায় আজিকালি। মাজতে শিয়াল চিয়াল বিলুপ্ত হৈ গৈছিল, এতিয়া আকৌ মানুহবোৰ নদীত নাহে। তো আকৌ জংঘলবিলাক হ'ল। আমি সৰু থাকোঁতে ইয়াতে আছিলে মানুহ, নদী পাৰতে আছিলে যথেষ্ট মানুহ, আমি কাম কৰিছিলোঁ। তো ৰঙালাও এটা আছে, বেচাৰ কষ্টৰ ফল। তাৰপিছত আকৌ আমি নেমু চিঙিম। আমাৰ এতিয়া ফুটবল এখন পেটটো লৈ কিনে খুব ভাল খেতি কৰিছে, এই বেচেৰাই খুব নেমু বিক্ৰী কৰিছে এতিয়ালৈকে। লখাইতৰা পাৰৰ চব্জি ফাৰ্ম। আচলতে আমি সৰুৰ পৰাই লখাইতৰা পাৰতে ডাঙৰ হ'লোঁ। আমাৰ কাষতে লাগি থকা নৈখনৰ নাম লখাইতৰা। তো আমাৰ বচপন আমি ইয়াতে আমি গুজাৰা কৰিছোঁ। আমি আমাৰ শৈশৱকাল আমি ইয়াতে। যথেষ্ট ব্যস্ততাৰ মাজতো এনেকৈ কেতিয়াবা সময় উলিয়াই কিনে আমাৰ সেউজীয়া পৰিৱেশৰ মাজত আহিব পাৰিলে খুব খুব আনন্দিত হওঁ, মনবোৰ খুব ৰঙীন হৈ উঠে। তো আজি আকৌ এবাৰ সেউজীয়াৰ মাজত নিজৰ মনটো সেউজীয়া কৰি তুলিছোঁ। বিশেষ আকৰ্ষণ হৈ গৈছিল। কোমোৰা মস্ত, পেটটোৰ কোমোৰা বাই পূৰা বৰাবৰে হৈছে ভাই। এই মাত্ৰ আমি দুটা কোমোৰা দেখা পালোঁ। এইটো এটা কোমোৰা, আনটো এইটো। কলে কল 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 এবিধ ফল। কল খালে গাত হয় ডাল খালৰ সমান বল। যাওঁ, বহুত সময় যথেষ্ট টাইম পাৰ কৰিলোঁ। ব্লগটো যদিও খুব কম সময় হয়, আমি ইয়াতে প্ৰায় 2 ঘণ্টামান সময় অতিবাহিত কৰিলোঁ। আৰু এনেকুৱা নালাগিলে যে আমি 2 ঘণ্টা আছোঁ ইয়াতে, এনেকুৱা লাগিল যে আমি এইমাত্ৰ আহিছিলোঁ আকৌ এইমাত্ৰে যাব ওলালোঁ। কাৰণ লখাইতৰা পাৰৰ, নদী পাৰৰ যিটো এটা সৌন্দৰ্য, যিটো এটা মনোমোহা দৃশ্য, এই দৃশ্যৰ মাজত থাকিলে মানে ভাবিবই নোৱাৰি যে ইমান সময় কেনেকৈ পাৰ হয়। গতিকে আপোনালোকৰ কেতিয়াবা সুযোগ পালে আহক আমাৰ গাঁৱলৈ, লেচেকোনা গাঁৱলৈ, আৰু আহক লখাইতৰা পাৰত। এই মজা, বৰ ধুনীয়া মানুহ এজনক লগ পালোঁ আজি দেই। অ' নাই বেটা, কি খবৰ? চিনি পাইছেনে মোক? মই জয়ন্ত। মই জয়ন্ত নিকুঞ্জ। তোৰ চিনি পাইছা এতিয়া? ভালে আছা? এই ধুবৰ বাগানত আলোঁ, ধুবৰ বাগান।
চেঙা আনলো চব্জি আনলো ঢেকীয়া আনলো আছা ভালে বহুত দিনৰ মূৰত দেখা পালে ভালে লাগিল তোক আছা না ভালে তেখেত মোৰ বৰদেউতা হয় বয়স ফাটি যোৱাত চকুৰে ভালকৈ মৰিব নোৱাৰা হৈছে বাকী যি নহওক এখন খাটি গাঁও বুলিবলৈ হ'লে গাঁৱৰ যিখিনি মৰ্যাদা পৰম্পৰা সংস্কৃতি এই জ্যেষ্ঠ নাগৰিক সকলোৱে মানে আমাৰ ককা বৰদেউতাহঁতে নিজৰ দায়িত্ব গ্ৰহণ কৰি গাঁওখনৰ প্ৰতিটো সংস্কৃতি ৰক্ষা কৰি আহিছে আৰু আমিও তেখেতসকলৰ আদৰ্শ মূৰত লৈ সকলোবোৰ আহ্বান শিকিলেওতো অত্যন্ত প্ৰয়োজন লগতে জ্যেষ্ঠ নাগৰিকখিনিক আমি আমাৰ সন্মান যাচিব লাগে মৰম কৰিব লাগে শ্ৰদ্ধা কৰাটো অত্যন্ত প্ৰয়োজন আৰু এইখনে মোৰ গাঁও দুইফালে সেউজীয়াৰ মাজত গতিকে আফটাৰ অল মোৰ ভিডিঅ'টো এতিয়া এণ্ড কৰিম মই এইটো ফাৰ্ষ্ট ব্লগ ভিডিঅ' মই নাজানো আচলতে ব্লগ কৰিব এইটো প্ৰথম ভিডিঅ' আৰু কিবা ভুল হৈছে মোক ক্ষমা কৰিব আৰু যদি চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু তেতিয়ালৈ সকলোৱে ভালে কৰি থাকক বাই বাই